আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম কৰুণা। কথা আৰু আবৃত্তি প্ৰীতি গগৈ। কৰুণা এক মহামাৰী, কৰুণাই কৰিলে সকলোকে স্তব্ধ। ই কাহিনীলে বহুতৰে প্ৰাণ। কৰুণা নহয় কোনো মহামাৰী, কৰুণা এক জীৱন যুঁজ। ঔষধবিহীনভাৱে যুঁজিব লগা হৈছে মৃত্যুৰ সৈতে। চৌদিশে আজি উঠিছে মৃত্যুৰ ধ্বনি। আমি এতিয়াও কল্পনা কৰিব পৰা নাই কিমান যে ভয়ংকৰী, কিমান যে অনিষ্টকাৰী। ধনী দুখীয়া কাকোকে এৰা নাই, কিন্তু ইমান হৈ যোৱাৰ পিছতো সকলো জানিও কিয় সজাগ হ'ব পৰা নাই আমি। ইমান প্ৰলয়ংকাৰী ৰোগ যাৰ নাম কৰুণা। এই ৰোগে কত লোকৰ প্ৰাণ কাঢ়ি ল'লে। চৌপাশে এতিয়া কেৱল আন্ধাৰ, দেখি পোৱা নাই পোহৰৰ বাট। কৰুণাই কাঢ়ি নিলে দুখীয়াৰ ভাত। সেয়েহে কওঁ, এতিয়া আৰু ধেমালি কৰাৰ সময় নাই। সকলোৱে ঘৰতে থাকি সজাগ হওক, নিজৰ লগতে পৰিয়ালক সুৰক্ষিত কৰক।